যদি আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী গড় পোৱা নাই তেন্তে আজিলৈ আহিছো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এটা ইনফৰমেটিভ ভিডিঅ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে জিঅ' টেকিং গড়ৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকে নিশ্চয় জানে যে কেবিনেট সিদ্ধান্ত লোৱা হৈছিল যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গড়ৰ তালিকাত যিসকলৰ নাম নাই বা ৱেটিং লিষ্টত যিসকলৰ নাম আছে আৰু যিসকলৰ ৱেটিং লিষ্টতো নাম নাই সেইসকলক দিয়া হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা আৰু সেই সিদ্ধান্ত অনুসৰি আপুনি জিঅ' টেকিং গড়ৰ বাবে আবেদন কৰিব পাৰিব সো ফ্ৰেণ্ডছ আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট বন্ধু-বান্ধৱীসকল এইটো মোৰ নতুন চেনেল আপোনালোকে সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰিব প্ৰথম আপুনি চাব পাৰিব ইয়াত এখন ফৰ্ম আছে আৰু এই ফৰ্মখনৰ জৰিয়তে আপুনি এখন জিঅ' টেকিং গড়ৰ বাবে আবেদন কৰিব পাৰিব আপুনি প্ৰথম চাব পাৰিব ইয়াত দিছে প্ৰতি তাৰ পাছত দিছে মাননীয় ইয়াত প্ৰথম আপুনি আপোনাৰ পঞ্চায়তৰ যিজন প্ৰেসিডেন্ট আছে সেইজনৰ নাম ইয়াত আপোনালোকে লিখিব পাছত দিছে গাঁও পঞ্চায়তৰ সভাপতি প্ৰেসিডেন্ট সম্পাদক সেক্ৰেটাৰী জিপিসি ইয়াত আপুনি আপোনাৰ পঞ্চায়তৰ যিজন প্ৰেসিডেন্ট আছে সেইজনৰ হাতত আপোনালোকে এই ফৰ্মখন দিব লাগিব আৰু এই ফৰ্মখনৰ জৰিয়তে আপুনি এখন ঘৰ লাভ কৰিব পাৰিব আপুনি ইয়াত আপোনাৰ প্ৰেসিডেন্টৰ নাম ইয়াত আপুনি লিখিব পাছত দিছে জিলা ইয়াত আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম লিখিব পাছত ইয়াত দিছে তাৰিখ ইয়াত আপুনি তাৰিখ লিখিব বৰ্তমান আপুনি যেতিয়া ফৰ্মখন ফিলআপ কৰি আছে সেই ফিলআপ ডেটটো আপুনি ইয়াত লিখিব তাৰিখটো লিখি দিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে বিষয় চৰকাৰী পিএমএৱাইজি গড়ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে যে এই ফৰ্মৰ জৰিয়তে আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গড়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা হ'ব সেইকাৰণে আপুনি এই ফৰ্মখন দি আছে আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব মই ইয়াত ভিডিঅ' শেষত আপোনালোকক জনাই দিম তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপোনাৰ পঞ্চায়তৰ এজনীয়া স্থায়ী বাসিন্দা হওঁ মই আৰ্থিকভাৱে বহুত দুৰ্বল হওঁ মোৰ এখন পকী ঘৰ নাই মই নিজৰ টকাৰে যে এখন পকী ঘৰ সাজিম সেই সামৰ্থ্যও মোৰ নাই তাৰ পাছত দি আছে আনকি 2011 চনৰ আৰ্থিক জনগণনাৰ মতে দায়িত্ব কৰা গড়ৰ তালিকাত মোৰ পৰিয়ালৰ কোনো সদস্যৰ নাম নাই ইয়াত কোৱা হৈছে ইয়াৰ উপৰিও 2018 চনত হোৱা জিঅ' টেকিং লিষ্টতো মোৰ নাম নাই নতুনকৈ প্ৰকাশ হোৱা গড়ৰ তালিকাতো মোৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে যে 2011 চনত গণনাৰ সময়তে গড়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা হোৱা নাই সেইকাৰণে আপুনি এতিয়ালৈকে গড়খন পোৱা নাই যিসকলৰ নাম 2011 চনৰ চেঞ্চন তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছিল সেইসকলে এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গড়খন লাভ কৰি আছে এতিয়া গড় লাভ কৰি আছে আৰু ইয়াৰ পাছত 2018 চনত জিঅ' টেকিং গড়ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা হৈছিল গড়ে গড়ে গৈ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল সেই সময়তো তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰা নাই সেইকাৰণে আপুনি এই গড়খনৰ বাবে আবেদন কৰি আছে তাৰ পাছত দি আছে গতিকে দয়ালু মহোদয় দয়া কৰি মোৰ নামটো যাতে অন্তৰ্ভুক্ত হয় তাৰ সুবিধা কৰি দিয়ে যেন ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পাছত কোৱা হৈছে যে উল্লেখ থকা যে মই মোৰ আধাৰ কাৰ্ডখন লগতে গাঁঠি দিলো যদি মোৰ বা মোৰ পৰিয়ালৰ কোনো সদস্যৰ কোনো গড় পোৱা সন্দেহ মই কথাখিনি লুকাই নতুন গড়ৰ বাবে আবেদন কৰি আছো তেন্তে মই আইনমত দণ্ডীয় হম বুলি সাক্ষী দিলো ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে যে আপুনি ইয়াত ডিক্লেৰেশ্যন দি আছে যে আপোনাৰ গড়ৰ কোনো ধৰণৰ তালিকাত আপোনাৰ নামটো নাই সেইকাৰণে আপোনালোকে আবেদন কৰি আছে ইয়াত অনুৰোধ জনাই আছে ইয়াত যদি আপোনাৰ গড়ৰ তালিকাত আপোনাৰ নামটো থাকে আৰু তাৰ পাছত যদি আপুনি এই ফৰ্মখন জমা দি আছে আপোনাৰ আধাৰ কাৰ্ডৰ লগত তেন্তে আপোনাক আইনমত শাস্তি দিয়া হ'ব যে চৰকাৰী গড়ৰ তালিকাত আপোনাৰ নাম আছে তাৰ পাছত আপুনি এই ফৰ্মখন কিয় দিছে আৰু এই ফৰ্মখন বহুতো ইম্পৰ্টেন্ট হয় সেইকাৰণে আপোনালোকে ইয়াত যদি আপোনাৰ গড়ৰ তালিকাত আপোনাৰ নাম আছে তেন্তে আপুনি কেতিয়াও এই ফৰ্মখন সাবমিট নকৰিব আৰু যদি আপোনাৰ গড়ৰ তালিকাত নাম নাই তেন্তে আপুনি 100% এখন ঘৰ লাভ কৰিব পাৰিব সেইকাৰণে আপোনালোকে এই ফৰ্মখন সুন্দৰকৈ ফিলআপ কৰি আপুনি আপোনাৰ প্ৰেসিডেন্টৰ হাতত জমা দিব তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দিছে নেম ইয়াত আপুনি আপোনাৰ নাম লিখিব পাছত দিছে পিতা স্বামী ইয়াত আপুনি আপোনাৰ দেউতাৰ নাম লিখিব আৰু যদি মহিলাৰ নামত আবেদন কৰি আছে তেন্তে ইয়াত আপোনাৰ হাজবেণ্ডৰ নাম আপোনাৰ দৰাৰ নাম ইয়াত আপুনি লিখিব পাছত দিছে গাঁও ইয়াত আপুনি আপোনাৰ গাঁৱৰ নামটো লিখিব পাছত দিছে ৱাৰ্ড ইয়াত আপুনি আপোনাৰ ৱাৰ্ড নাম্বাৰটো লিখিব পাছত দিছে জিলা ইয়াত আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নাম জিলাখনৰ নাম ইয়াত লিখিব পাছত দিছে ইয়াত ফোন নাম্বাৰ ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো লিখি দিব তাৰ পাছত দিছে আপোনাৰ বিশাখী ইয়াত আপুনি এটা সিগনেচাৰ কৰিব ইয়াৰ পাছত আপোনাৰ আধাৰ কাৰ্ড আৰু লগতে আপোনাৰ বেংক পাছবুক লগতে আপোনাৰ জব কাৰ্ডখন আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি একেখন নথিপত্ৰ লৈ আপুনি অতি সোনকালে আপোনাৰ গাঁৱৰ যিজন প্ৰেসিডেন্ট আছে সেই প্ৰেসিডেন্টৰ হাতত এই ফৰ্মখন সুন্দৰকৈ ফিলআপ কৰি লগতে আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰখিনি লৈ অতি সোনকালে আপোনাৰ গাঁৱৰ প্ৰেসিডেন্টৰ হাতত আপুনি এই ফৰ্মখন জমা দিয়ক আৰু এই ফৰ্মখন আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা হোৱাটছআপ চেনেল আছে সেই চেনেলত আপোনালোকে পাই যাব তাৰ পৰা আপোনালোকে এইখন ডাউনলোড কৰি প্ৰিন্ট আউট কৰিব পাৰিব যিকোনো এখন কম্পিউটাৰ দোকানত গৈ আপুনি এই ফৰ্মখন প্ৰিন্ট আউট কৰিব প্ৰিন্ট আউট কৰাৰ পাছত আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰখিনি লৈ আপুনি আপোনাৰ গাঁৱৰ যিজন প্ৰেসিডেন্ট আছে সেই প্ৰেসিডেন্টৰ হাতত অতি সোনকালে এই ফৰ্মখন আপোনালোকে জমা দিয়ক ইয়াৰ পাছত যদি আপোনাৰ নামটো পিএমএৱাইজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গড়ৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা নহয় তাৰ পাছত আপোনাক মুখ্যমন্ত্ৰী আৱাস যোজনা গড় দিয়া হ'ব সেইকাৰণে আপোনালোকে অতি সোনকালে এই ফৰ্মখন জমা দিয়ক তাৰ পাছত আপুনি মুখ্যমন্ত্ৰী আৱাস যোজনা গড় লাভ কৰিব পাৰিব কিয়নো কেবিনেট সিদ্ধান্ত লোৱা হৈছিল যিসকল যোগ্য মানুহ আছে সেইসকলে এখন ঘৰ লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা লাভ কৰিব যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা নাই আৰু আজিৰ পৰা 2 দিন আগত এটা আপডেট আহিছিল যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গড় পোৱা নাই সেইসকলক এতিয়া গড়খন দিয়া হ'ব অতি সোনকালে গড়খিনি দিয়া হ'ব এতিয়ালৈকে ভাৰতবৰ্ষত 2 কোটি গড় কমপ্লিট হৈছে আৰু এতিয়ালৈকে 1 কোটি গড় এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু সেইসকলক কমপ্লিট হোৱাৰ পাছত আপোনালোকে গড়খন লাভ কৰিব পাৰিব আপোনালোকক বেলেগ পদ্ধতিত বেলেগ এটা যোজনাৰ জৰিয়তে আপোনালোকক গড় দিয়া হ'ব সেইকাৰণে অতি সোনকালে আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰখিনি লৈ আৰু এই ফৰ্মখন প্ৰিন্ট আউট কৰি সুন্দৰকৈ ফিলআপ কৰি আপুনি অতি সোনকালে আপোনাৰ গাঁৱৰ প্ৰেসিডেন্টৰ হাতত এখন জমা দিয়ক সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো
আপোনালোকে নিশ্চয় বুজি পাইছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এইটো ভিডিঅ' চাই সকলোৱে এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে আৰু এখন ঘৰ লাভ কৰিব পাৰে। সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল।